শেৱালি, এইবাৰ মই বিহু নাচিবলৈ বৰ ধুনীয়া ৰিহা এখন আনিছো। তই আনিলি নে নাই? নাই অ, মই আনাই নাই। আমি বিহু বজাৰ কৰিবলৈ যোৱাই নাই নহয়, যাম আৰু। ঐ পিংকি, তোৰ ৰিহাখনত কিমান লৈছে? মোৰ ৰিহাখনত 3000 লৈছে। তোৰ ৰিহাখন ফটো এটা মাৰি মোক হোৱাটছএপত দি দিবিচোন। তোৰ নিচিনা একেই ৰিহা এখন ময়ো আনিম। ঐ, বিহুত কিন্তু দুইজনী একেলগে থাকিম দেই। হ'ব দে, তোৰ লগত নাথাকিলেনো মই কাৰ লগত থাকিম? মোৰ আৰু লগ চগ নাই নহয়। ঐ, তহঁত দুজনী ইয়াতে আছ? ঐ পিংকি, এইজনী লগ হ'বলৈ মন নাযায় ন? ইমান কোলা, তাইৰ লগত থাকিলে নিজকে বেয়া বেয়া লাগে ন? পিংকি, বিহু আখৰা হৈ আছে। বিহু আখৰা কৰিবলৈ নাযাওঁ নেকি? যাম যাম, কিয় নাযাম আকৌ। চম্পা, তইও বিহু আখৰা কৰিবলৈ যাওঁ নেকি? অঁ, মই ওলাই আহিছোঁ। তই মুগা ৰিহা কিনিলি জানো? নাই কিনা, মাৰ পুৰণা মুগা ৰিহাখন আছে নহয়, সেইখনকে পিন্ধিম। মই এইবাৰ 3000 দি মুগা ৰিহা এখন আনিছোঁ। কাইলৈ মানে ময়ো যাম, ময়ো আনিমগৈ। ঐ চম্পা, তই যে বিহু নাচিম বুলি কৈছ, তোক মেকআপ কৰিলে কেনেকুৱা দেখিব? তই ইমান কোলা। হয় দে, তোক মেকআপ কৰিলে বগা কৰিব নোৱাৰিব। আৰু ৰাতি বিহু মাৰিব গ'লে তোক দেখোন কোনেও দেখাই নাপাব। হয় দে, তই ঠিক কথাই কৈছ। এইজনীক যে ৰাতি মেকআপ কৰিলেও ধৰিব নোৱাৰিব। ঐ চাচোন চা, তাই কান্দি কান্দি গুচি গ'লগৈ দেখোন। তাই চাগে বৰ লাজ পালে। তাইক ৰাতি দেখাই নাপায় মানুহে, তাই আকৌ বিহু নাচিবলৈ যায়। শেৱালি, চম্পাক চাগে ল'ৰাই দেখিলে আঁতৰতে পলাই ন? তাই ইমান কোলা, তাইকনো কোনে বিয়া পাতিব? তাইৰ কথা বাদ দে, ব'ল আমি বিহুৰ আখৰা কৰিবলৈ যাওঁ। আহ আহ। মা, অঁ মাজনী, তই বিহুৰ আখৰা কৰিবলৈ গৈছিলি? আখৰা নহ'ল নেকি আজি? হৈ আছে মা, মোৰ সেই ৰিহাৰ্চেল কৰিবলৈ মন নগ'ল, গুচি আহিলোঁ। অঁ, ভালেই কৰিলি দে, বুজিছ। তোৰ লগত কথা এটা আছে ৰ। এইমাত্ৰ গোপালৰ মাকে খবৰ এটা দি থৈ গৈছেহি। কি খবৰ? কাইলৈ হেনো তোক ল'ৰা এটাই চাবলৈ আহিব। তই এই ঘৰ দুৱাৰকেইটা মুচি অকণমান চাফ চিকুণ কৰি থবিচোন। মা, মই বিয়া চিয়া নহওঁ, তুমি আহিবলৈ মানা কৰি দিবা। আগতে মোক 6জন ল'ৰাই চাবলৈ আহিছে, গোটেই 6জনেই মোক ৰিজেক্ট কৰিছে। মই এইবোৰ বৰ লাজ পাওঁ মা। মোৰ কোনো বিয়া চিয়া হ'বলৈ মন নাই। তই এই ল'ৰা চৰাবোৰক ঘৰলৈ আহি থাকিবলৈ নিদিবি। মাজনী শুনচোন, এইবাৰ হেনো ল'ৰাটো বৰ ভালো। সি চৰকাৰী চাকৰিও কৰে আৰু তাৰ ঘৰখনো ভাল হেনো। সেই ভাল মানুহবোৰে মোক বিয়া নেপাতে মা, কাৰণ মই দেখিবলৈ কুৎচিত। মোৰ লগৰবোৰে মোক বেয়া পায়, সিহঁতে মোৰ লগ নহয়, আৰু মোক কোনোবা ল'ৰাই বিয়া পাতিব। মা, এনেকৈ ল'ৰাই চাবলৈ আহি যেতিয়া অপচন্দ হয় বুলি কয়, মই অন্তৰত কিমান আঘাত পাওঁ তই জাননে? এইবাৰ তই হা বুলি কচোন, কিজানি এই ল'ৰাটোৱে তোক পচন্দ কৰে। নাই মা, নেলাগে, মোক এই ল'ৰাটোৱে পচন্দ নকৰে, মই ভালদৰে জানো। এৰা, আচলতে মোৰেই ভুল। তোৰ দেউতালৈ মোক মোৰ ঘৰৰ মানুহবোৰে বিয়া দিব খোজা নাছিল, কিন্তু মই জোৰ জবস্তি কৰি বিয়া হৈ আহিছোঁ। কিয় বিয়া দিব খোজা নাছিল জানো? কাৰণ তোৰ দেউতা কোলা আছিল। মই কাৰো কথা নেমানি তোৰ দেউতাৰ লগত বিয়াত বহিলোঁ। কিয় জানো? তেওঁৰ অন্তৰখন একদম পবিত্ৰ আছিল। তেওঁ মানুহজন কোলা হ'ব পাৰে, কিন্তু অন্তৰখন একেবাৰে চাফা আছিলে। মই তেওঁৰ গা ৰংটো চাই বিয়া হোৱা নাই, মই তেওঁৰ মনটো চাইহে বিয়া হৈ আহিছোঁ। হ'ব দে মা, এইবোৰ কথা এতিয়ানো কিয় উলিয়াই থাকিব লাগে? নুলিয়ালো হয় এইবোৰ কথা, যদি তোৰ দেউতা জীয়াই থাকিল হয়। আমাৰ এই সমস্যাবোৰৰ সমাধান আমি দুয়োটাই লগ লাগিয়ে কৰিলোঁ হয়। কিন্তু এতিয়া মোৰ উপায় নাইকিয়া হৈছে, মানুহজনে মোক এৰি থৈ গ'ল। তোকো কিবা এটা ক'লে তই নুশুন। গাভৰু ছোৱালী এজনী নিৰ্দিষ্ট এটা বয়সলৈহে ঘৰত থাকিব পাৰে, তাৰপিছত বেছি দিন দেৰি হৈ গ'লে মানুহে ধেৰ বদনাম উলিয়ায়। হ'ব দে, তই যদি বিয়াই নহয় মইনো কি কৰিম? মা, হ'ব দে, তই দুখ নকৰিবি। মই বাৰু ল'ৰা ঘৰৰ মানুহক লগ কৰিম, তই আহিবলৈ দিবি। কি সঁচা কৈছনে তই? মই আহিবলৈ দিম? অঁ মা, আহিবলৈ দিবি। দে হ'ব দে, মই গোপালৰ মাকক খবৰটো আজিয়ে দিমগৈ। অঁ বোলো, মাক জীয়েকৰ বৰ ফূৰ্তি যেন পাওঁ। দুয়োজনীয়ে একেবাৰে হাঁহি হাঁহি কথা পাতি আছে যে। অঁ, মিনতি আহিলা? খবৰটো ভালেই ৰ'বা, তোমাকো কৈ আছোঁ। কিনো কওকচোন কওক। কাইলৈ আমাৰ মাজনীক চাবলৈ ল'ৰা ঘৰৰ মানুহ আহিব, তাকেহে দুয়োজনীয়ে পাতি আছোঁ। এইবাৰ জানো কি হয় আৰু। গোপালৰ মাকে কোৱা মতেতো বিয়াখন হ'বই লাগে। অঁ, এইটো দেখোন বৰ ভাল খবৰ। চম্পা, তই কাম এটা কৰিবি। কাইলৈ ল'ৰাই চাব অহা আগতেই তই মুখখনত ভালদৰে মেকআপ ঘঁহি থাকিবি, নহ'লে আকৌ এইটো ল'ৰাই অপচন্দ কৰিব পাৰে তই কোলা বুলি। খুৰী, আপোনাৰ সেইবোৰে কথা ন, লোকক হান খোজ মাৰি কথা কোৱা। আচলতে আপোনালোকৰ দৰে মানুহবোৰ থকাৰ কাৰণে আমাৰ দৰে মানুহবোৰ ৰাস্তাত ওলাব নোৱাৰোঁ। আপুনি যিদিনাখনৰ পৰা এনেকৈ হান খোজ মাৰি কথা ক'বলৈ এৰিব, সেইদিনাখনৰ পৰা মোৰ আধা সমস্যা নাইকিয়া হ'ব। আয়ো, এইজনী মুখখন কম চোকা নহয়, মানুহজনী যিমান কোলা মুখখন তাতকৈ বেছিহে চোকা। এইখন মুখ হ'লেনো এজনী কোনে বিয়া পাতিব? এনেই মানুহজনী কোলা বুলি কোনেও পচন্দে নকৰে, এতিয়া মুখখন চোকা বুলি গম পালে আৰু হৈছে আৰু। খুৰী, আপুনি এতিয়া আমাৰ ঘৰৰ পৰা ওলাই যাওক। যাওঁ দে যাওঁ, এনেও তহঁতৰ এই কোলা মুখখন চাই মই ইয়াত নাথাকোঁ। মা, শুনিলা নহয়, এইবোৰ মানুহৰ কাৰণেই মোৰ বিয়া হ'বলৈ মন নাযায়। কোলা হ'লোঁ বুলিয়ে যে আমাৰ একো অস্তিত্বই নাই। ওলাওঁতে সোমাওঁতে বাটে পথে দেখিলে খালি হান খোজ মাৰি কথা কয়। মাজনী, বাদ দে, এইবোৰ মানুহৰ কামেই হৈছে এইবোৰ। লোকৰ ঘৰে ঘৰে চাহৰ জুতি লৈ লোকৰ কথা পাতি ফুৰাই সিহঁতৰ কাম। যা, তই ভিতৰলৈ যা, ভিতৰখন ভালদৰে চাফা কৰি থগৈ। কাইলৈ ল'ৰা ঘৰৰ মানুহ আহিব নহয়, মই বাহিৰখন চাফা কৰোঁ। সকলো ল'ৰাই মোক চাবলৈ আহি অপচন্দ কৰি থৈ যায়। ল'ৰাবোৰৰ মুখৰ আগলৈ মোৰ যাবলৈ মন নাযায়। মায়ে বেয়া পাব বুলিহে সাজি কাচি ওলাইছোঁ। মাজনী, তই ওলালি? অঁ, তই এইযোৰ কাপোৰে পিন্ধিলি? কিয় মা, এইযোৰ কাপোৰ পিন্ধিলে মোক আৰু বেছি কোলা কোলা লাগিব নেকি? এইবাৰ তাৰমানে তয়ো মোক কোলা বুলি ক'বলৈ আহিলি?
আনি যিয়ে নকওক মা, তই ক'লে মনটো অকণমান বেয়া লাগে। নহয় তোক মই আচলতে আজি ধুনীয়াকৈ সাজি কাচি উলিয়াই লৈ যাম বুলি ভাবিছিলোঁ। তই ঘপককৈ বেয়াকৈ ভাবিলি নহয়। মই তোৰ কাৰণে বৰ ধুনীয়া কাপোৰ এযোৰ ৰাখি থৈছিলোঁ। দে হ'ব দে, তই যি ভাল পাইছ তাকেই পিন্ধ, মোৰ ক'বলগীয়া একো নাই। মাজনী, তই এটা কথাই ভাবি আছ চাগে, ল'ৰাটোৱে তোক কেনেবাকৈ পচন্দ নকৰিব। কাৰণ আগতে তেনেকুৱা ঘটনা কেইবাটাও হৈ গৈছে। সেইবোৰ কথা ভাবি মন বেয়া কৰি নাথাকিবি। কেতিয়াবা সিহঁতৰ পচন্দ হ'লে আমাৰোতো অপচন্দ হ'ব পাৰে। আমি এতিয়াও ল'ৰাটো দেখাই নাই, আজি ল'ৰাটো আহি লওক। তোক বিয়া দিম বুলি ঠিক কৰা নাই নহয়। ল'ৰাটো কিজানি আমাৰো ভাল নালাগিব পাৰে। তই এনেই বাহিৰা কথা কিছুমান ভাবি মনটো বেয়া কৰি নাথাকিবি। হ'ব দে মা, মই মন বেয়া কৰা নাই নহয়। আলহী আহি পাবৰে হৈছে, মই পাকঘৰৰ কামখিনি ঘৰতকৈ আজৰি মাৰি থৈ আহোঁ। কি মানুহৰ ঘৰত ছোৱালী চালে বাৰু? ঘৰ চৰ দেখোন কেঁচা। গোপালৰ মাকজনী যে আৰু কি হ'ব বাৰু। আহিলে যেতিয়া উপায়টো নাই, ভিতৰলৈ যাবই লাগিব। বাবা, কোনো মানুহকে দেখা নাই দেখোন। মা দিয়া আকৌ। বোলো ঘৰত মানুহ আছেনে? আলহী আহিলে যেন পাইছোঁ। আছোঁ। আপোনালোকে পালেহি, গাড়ীখনৰ মাতেই নুশুনিলোঁ। আহক ভিতৰলৈ আহক। বহক চকীতে বহক। ঘৰটো উলিয়াওঁতে একো অসুবিধা হোৱা নাই নহয়? নাই একো অসুবিধা হোৱা নাই। আপোনালোক দুজনে আহিলে যে, ল'ৰাৰ দেউতাক কিয় নাহিলে? তেওঁ তাৰমানে ইমান কথা নাই আৰু, আমি যি কওঁ তাকেই শুনে। আমি যদি ভাল বুলি কওঁ তেওঁ তাতেই সন্তুষ্ট হয়। ভালেই হৈছে দিয়ক। পিছে আমি বাৰু কথা পাতি থাকিম, কিন্তু ছোৱালীজনীক এবাৰ চাব পৰা হ'লে ভাল আছিল। ৰ'ব মই তাইক মাতিছোঁ। আপোনালোকৰ বাবে তাই পাকঘৰত খোৱাৰ যোগাৰ কৰি আছে। মাজনী, মাজনী, এইফালে আহচোন। আহিব ৰ'ব। মা, তই আহিলি? এইজনীয়ে মোৰ ছোৱালী। ইমান কোলা। এই ছোৱালীজনী বিয়া পাতিব নোৱাৰি দেই, ইমান কোলা। আমি হৈছোঁ ইমান ধনী মানুহ, ছোৱালীজনী দুখীয়া ঘৰৰ হৈছে হওক বাৰু, কিন্তু দেখাততো ধুনীয়া হ'ব লাগিছিল। আমাৰ বাবাক দেখিবলৈ ইমান ধুনীয়া, তাৰ কাৰণে ইমান কুচিত ছোৱালীজনী কেনেকৈ বিয়া পাতি নিওঁ? নাই এইখন বিয়া হ'ব দিব নোৱাৰোঁ। মই ভিতৰত চাহৰ যোগাৰ কৰিছোঁ, আপোনালোকে ভিতৰলৈ আহক। চাহ? তাৰমানে মই চাহ নাখাওঁৱে, মোৰ চুগাৰ আছে যে, আৰু আমাৰ বাবায়ো চাহ নাখায়। আমি খালি তোমাক চাবলৈহে আহিলোঁ, আমি একো নাখাওঁ দিয়া। বাবা, বাহিৰলৈ বলচোন, তোৰ লগত কথা এটা আছে। কি কথা মা? ইয়াতে কোৱা। ইয়াত ক'ব নোৱাৰিম, বাহিৰলৈ বল। মা, মইতো কোৱা নাছিলোঁ ল'ৰাক চাবলৈ আহিব নিদিবি বুলি, এতিয়া দেখিছা নহয়।